দাদা এজন আছে নাগে এই দোকানতে থাকে নামটো কি ৰাজ খান আপোনাৰ জাকিৰ ৰহমান আপোনাৰ দোকানখন নিজৰ নে নিজৰ ন এইফালে আমি এতিয়া মৰাণ যাবলৈ ওলাইছোঁ মোৰ লগত আছে অজিত দা আছে মই আছোঁ মৰাণ গৈ আছোঁ আপোনালোকক দেখাম কি কাৰণত গৈ আছোঁ চব কম ৰাস্তাত সকলোবোৰ এইফালে আমি জাকেট এটা চাইছোঁ পচন্দ হয় বা নহয় অজিত দা ভাগৰ আৰু ছাবস্ক্ৰাইবাৰ দুজন পাইছোঁ এইফালে ভাইটি এজন আছে ভাইটি তোমাৰ নামটো মুস্তাক দোকানতে থাকা নেকি তাকে ঠাণ্ডাটো আজি বহুত বেছি পৰিছে আমি মৰাণ গৈ আছোঁ অলপ শ্বুটিঙৰ কাম আছে অভিজিত দা আকৌ লগ কৰিবলৈ আছে তাতে কি পাওঁ দেখাম আপোনালোকক তো বেলেগ এটা ভিডিঅ'টো দেখাব পাৰোঁ কিমানটো পাৰোঁ চেষ্টা কৰিম কভাৰ কৰিবলৈ তো চাই থাকিব ভিডিঅ'টো I don't know what to say, I don't know what to say, I don't know what to do. Colors all around, but I don't see anything but blue. Get lost in the sound, go back to the start. Let's go out of the dark. Let's go out of the dark. Get into the light now. অ'কে ৰাইজ আমি বৰ্তমান পালোহি মৰাণ খটখটি বুলি কয় দেখোন খটখটি পালোহি এইফালে দেখিছে বাগান চাহ বাগান আছে কিমান ধুনীয়া পৰিৱেশ আৰু অভিজিত দাক ফোন লগাই আছোঁ ধুনীয়া চাহ বাগান চব না মৰাণ খটখটি ফোন লগাই আছে এইফালে কিমান যাব লাগিব কি কথা নাজানো তো আমি অভিজিত দাক ফোন কৰিলোঁ 2 কিলোমিটাৰমান হ'ব কৈছে আহি গৈ থাকিবলৈ কৈছে গৈ আছোঁ আমি অলপমান গৈ লেফ্ট চাইডে এটা ৰাস্তা আছে সেই ৰাস্তাটোতে সোমাই দিবলৈ কৈছে আহি আহি আমি ইয়াৰ পালোহি এতিয়া অভিজিত দাক ফোন কৰিলোঁ এইফালে যাবলৈ কৈছে এইটো ৰাস্তাতে সোমাই আছে বেছি নহয় আধা কিলোমিটাৰমান হ'ব ফোন কৰিলোঁ এইফালে যাবলৈ কৈছে তো অভিজিত দা এইফালে শ্বুটিঙৰ কাম চলি আছে চ' আজি ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু শ্বুটিঙৰ ভিডিঅ' বেলেগ এটা ব্লগত দেখাম